আজি আমি পাৰ আৰু খুমৰাই বনাম। আপোনালোকক স্বাগতম জনাইছি। কাঁহীত আছে জিৰা, জালুক, তেজপাত, শুকান জলকীয়া, নিমখ, হালধি, আদা ৰচুনৰ পেষ্ট, পিঁয়াজ আৰু আছে কাটি লোৱা পাৰৰ মাংস আৰু খুমৰা জালি। কেৰাহীটো গৰম হ'ব দিবি, তাৰপিছত অলপ তেল দিবি। বেছি তেল দিলে বেয়াও লাগিব পাৰে, অলপ দিছোঁ। শুকান জলকীয়া আৰু তেজপাত দিছি, জ্বলাইছি অলপমান, বেছি নজ্বলাবি আৰু অলপ জ্বলাই নহৰু আদা পেষ্টটো দিছি। তাৰপিছত পিঁয়াজ এড কৰিছি, পিঁয়াজটো ভাজিছি, ভাজি আছি ভাজাই হোৱা নাই, অলপমান ৰসো আৰু ভাজা যাক লাগি ভাজি আছি। অলপমান প্ৰাকৃতিক দৃশ্য চাইছি, গৰু ছাগাল বহুত বস্তু ভাল লাগিছে মনটো। আজি সখীসকল বহুত বৰষুণ দি আছে না, পাৰই খাবা ইচ্ছা গেছি আজি। এতিয়া তেলত হালধি, জিৰা আৰু গোলমৰিচ গুড়া কৰি দিছি, নিমখো দিছি। এনেকা হেতাটো দি লৰাই আছি আৰু এনেকাই লৰাই আছি। অলপমান ভাজা যাওঁতে পাৰ আৰু খুমৰাটো দিছি, ভাজি আছি। ভাজা হৈছি, গৰম পানী ঢালিছি। এতিয়া আমাৰ আইতাক দেখাইছি, অলপ পানী ঢালিছি, ভালকে উতলাব লাগব। অলপ ৰাখিছি আৰু মই ইমান দেখাব পৰা নাই ভিডিঅ'ত। এনেকাই ৰাখি আছি, 10-15 মিনিট ৰাখি একবাৰ চেক কৰিছি কেনেকা হৈছি। ভালে হৈছি ৰস। সেনেকা জুইটো অলপ দেখাইছি তহঁতক, সেনেকাই ৰখি আছি আৰু বৰো লাগছি। ধুনীয়া কালাৰ হৈছি দেখোন। পানীটো শুকাই গেছি আৰু অলপ পানী দি উতলাই এনেকা হটকেছতে পৰিৱেশন কৰিছি। কেনেকা ধুনীয়া কালাৰ ওলাইছি চাইছ সখীসকল। থেংকছ ফৰ ৱাচিং কৈছি দে। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবি।